Hey guys, কি খবৰ? সকলোৱে ভালে আছে নে? নিশ্চয় ভালে আছে। সো আজি মই আহিলো এটা ভিডিঅ' বনাবলৈ আহিছো আৰু আজি ভিডিঅ'ৰ টপিকটো হৈছে কুকিং টিউটৰিয়েলছ। আৰু তাৰ আগতে কৈ আছো এইটো হ'ল মোৰ চুনুখিনি মোৰ কিউটি পাই মিল্কি। হাই কৰা, হাই নাচাই ইফালে, হাই হাই যা। চ' আজি মই কুকিং টিউটৰিয়েলছ ভিডিঅ' দিম। চ' কালি মই ইউটিউবত এটা ভিডিঅ' দেখিলোঁ কুকিং টিউটৰিয়েলছ। চ' তাতে বহুত ইজি কুকিঙৰ ভিডিঅ' দিয়া হৈছে। বহুত ধুনীয়া মানে ভাল ডিছ তাতে এনেকুৱা কৰা হৈছে। আৰু সেই ভিডিঅ'টো চাই আজি মই এটা ইজি কুকিং ট্ৰাই কৰিম। চ' সেই ইউটিউবাৰটো হৈছে নিনছ হোম ইউটিউবাৰ হয়। 2 মিলিয়নতকৈ বেছি ছাবস্ক্ৰাইবাৰ আছে। চ' নিনছ হোমৰ এটা ইজি কুকিং ভিডিঅ' চাই মই এটা ইজি কুকিং কৰিম। চ' তেনেহ'লে আমি নিনছ হোমৰ ভিডিঅ'টো আগত চাই লওঁ, তাৰপিছত কুকিং কৰিম। জাষ্ট এনেই মই ইমান কুকিং কৰিব নাজানো, মই ৰন্ধা বঢ়াত ইমান এক্সপাৰ্ট নহয়, জাষ্ট এনেই ট্ৰাই কৰিম। তেনেহ'লে পলম কিহৰ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিবলৈতো খুব টেষ্টি যেন লাগিছে মেকুৰীটো। বন্ধুসকল, আপোনালোকে জানেনে এইটো ডিছটোৰ নাম কি? কিবা কয় বোলে, কি কয় বোলে, এইটো কেৰামেল ব্ৰেড পপকৰ্ণ। আৰু ইয়াৰ কাৰণে ব্ৰেড লাগে, কেঁচিৰে কাটি আছে। চ' আমি কেৰামেল ব্ৰেড পপকৰ্ণ বনাম। তেনেহ'লে বলক কেৰামেল ব্ৰেড পপকৰ্ণ বনাবলৈ ৰেডি হওঁ। এনেকৈ বনাই এইবাৰ মই ট্ৰাই কৰি চাওঁ, পাৰোঁ নাপাৰোঁ নাজানো। ভিডিঅ'টোত দেখুৱাৰ দৰে আমি প্ৰথমে ব্ৰেড ল'ব লাগিব কেইটামান। এতিয়া কেইটা ব্ৰেড ল'ম? 4টামান লওঁ ৰ। ইমানকেইটা লৈনো কি হ'ব? 4টা ব্ৰেড ল'লোঁ। এতিয়া ব্ৰেডটো কাটিব লাগিব। এতিয়া মই এইটো ব্ৰেডটো কাটিব লৈছোঁ। ভালকৈ কাটিব লাগিব, নহ'লে ভাগি যাব। একদম ভালকৈ ধ্যান দি কাটি দিব লাগিব। এই ভাগিয়ে গ'ল ব্ৰেডটো। একো নহয় দে, ভাগিল কিনো হ'ল। সেইটো আৰু এনেও টুকুৰা কৰিবই লাগিব আৰু দে, ভাগক দে, ব্ৰেডহে হয়, খালেতো পেটতে যাব। এতিয়া এই ভিডিঅ'টোত দেখুৱাৰ দৰে পিচকৈ ব্ৰেডটো কাটিম, মানে কাটি আছোঁ আৰু পিচ একদম মানে এই পনীৰ আছে নহয়, পনীৰৰ টুকুৰাৰ দৰে সৰু পিচকৈ কাটি আছোঁ। ব্ৰেডখিনিও কটা হ'ল। এতিয়া নেক্সট ষ্টেপ কি হয় সেইটো চাব লাগিব। আহক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। ছেকেণ্ড ষ্টেপত গেছ চালু কৰা হৈছে, ফ্ৰাই পেন বহাই দিছে। তাৰপিছত এইটো ফ্ৰাই কৰিব, শুকান ফ্ৰাই কৰিছে। ঠিক আছে, এইটো ট্ৰাই কৰিব লাগিব। এই দেখোন কিবা মাস্ক পিন্ধিছে ভালুকৰ, নিনছ হোম। ঠিক আছে, মই ছেকেণ্ড ষ্টেপটো এতিয়া ট্ৰাই কৰি চাওঁ, বলক। মই ফ্ৰাই পেনটো গৰম কৰি থলোঁ, গৰমটো হৈছে অলৰেডি। এতিয়া ব্ৰেডখিনি দিলোঁ, এনেকৈ লৰাই যাওঁ যেতিয়ালৈকে কুৰকুৰা নহয়, তেতিয়ালৈকে এনেকৈ যাই থাকিব লাগিব। বহুত কষ্ট, এফালে হাতেদি কেমেৰা ধৰি আছোঁ আৰু এফালে হাতেদি কুকিং কৰি আছোঁ। কষ্ট হয় বহুত। প্লিজ সকলোৱে এটা লাইক কৰি দিব দেই মোৰ কাৰণে। আহক এতিয়া থাৰ্ড ষ্টেপটো চাওঁ আহক, মানে এইটো লাষ্ট ষ্টেপ হয়। চেনি 3 চামুচ চেনি দিয়া হৈছে।
এইটো গৰম কৰা হৈছে। তাৰপিছত উঠলি আহিছে, বাটাৰ দিয়া হৈছে আৰু বাহ, আৰু মিল্কো দিয়া হৈছে। এনেকৈ বনালে ক'তনো টেষ্টি নহ'ব, হ'ব এইটো। ঠিক আছে, লাষ্ট ষ্টেপটো এতিয়া মই ট্ৰাই কৰিম। তেনেহ'লে বলক। মোৰ ইমান এনেকুৱা ভাল নহ'ব কিজানি, মই জানো মই ইমান ভাল কুকিং কৰিব নাজানো, তথাপিও চেষ্টা কৰি আছোঁ। বলক এতিয়া মোৰখিনিও আপোনালোকে চাওক মই কেনেকৈ বনাওঁ। বলক। চ' মই কেৰাহী আগতে গৰম কৰি থৈ দিছোঁ। এতিয়া মই চেনিখিনি ঢালিম। 3 চামুচ চেনি ঢালিব লাগে। আৰু পানী অকণমান দিলোঁ। তাৰপিছত বাটাৰ দিলোঁ। মই চুগাৰ, বাটাৰ আৰু মিল্ক দি দিছোঁ। এতিয়া ইয়াতে এইটো ব্ৰেডখিনি ঢালি দিলোঁ। আৰু যেতিয়ালৈকে এই মিক্সাৰখিনি ব্ৰেডত লাগি নধৰে তেতিয়ালৈকে এনেকৈ লৰাই থাকক। কষ্টৰ ফল মিঠা হয়, বুজিছে। ফাইনেলি হৈ গ'ল মোৰ কেৰেমেল ব্ৰেড পপকৰ্ণ। দেখিবলৈ ছেম টু ছেম লগা নাই, কিন্তু কি কৰিম, বনালোঁ আৰু কষ্ট মষ্টকৈ। এহাতে কেমেৰা, এহাতে কুকিং, কেনেকৈ পাৰি বনাই দিলোঁ আৰু। চ' গাইজ, কেনেকুৱা লাগিলে ভিডিঅ'টো চাই? আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বেল আইকনটো নিশ্চয় ক্লিক কৰি দিব, তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ' সকলোতকৈ আগত পাই যাব। তেনেহ'লে আজিৰ বাবে ধন্যবাদ থাকিল আপোনালোকক। বাই বাই।